ঐ ফটাকানি, এতিয়ালৈকে বেল মৰাই নাই যে? এই চকীদাৰে আজি বেল মাৰিবলৈ পাহৰিয়ে থাকিলে নেকি? যা নহ'লে তয়ে বেলটো মাৰি থৈ আগে। হেই এইটো মই মাৰিমগে বুলি ক'লো নেকি? কিবা পাহৰি থাকিলে নেকি বুলি ভাবিহে কৈছো। আজি বেল নেমাৰিলে মজাই হ'ব দে। এনেও পৰীক্ষা বেয়াই হ'ব, বেল মাৰিবলৈ পাহৰি গ'লে ভাল হ'ব। পগলা হৈছ নেকি তহঁতি? বেল মাৰিবলৈ পাহৰি যাব নে? সময় হোৱা নাই আকৌ, সেইটো কাৰণে বেল মৰা নাই। সময় হ'লে চাবিচোন টিং টিঙাই উঠিব। আহি থাকোঁতে তইচোন দেৰি হ'ব চিঞৰ বাখৰ কৰি আহিছিলি। এতিয়া আহি পাই ইমান দেৰি বহিও টাইম হোৱাই নাই নে? বাটত মই আহোঁতে চিঞৰ বাখৰ লগালো বুলিহে ইমান সোনকালে পালোহি, নহ'লে তহঁতি লেকচাৰ মাৰি যিটোহে খোজ দিছিলি এতিয়ালৈ নেপালোহিহেঁতেন। ইমানো লাহে লাহে অহা নাছিলো দে। আমি সদায় হিচাপতে আহোঁ, তইহে খদম দম লগাও। এই মুনুকণ্ডালেহে বৰ দেৰি হ'বকে হুলস্থুলখন লগাই থাকে। আমি সদায় টাইমতে পাওঁহি। ৰচোন ৰ তহঁতি মানে পৰীক্ষা হলত বহি এনে আজে বাজে কথাবোৰ পাতি সময় নষ্ট কৰি আছ। লাইনৰ কথা পাত না। এনে লাইনৰ কথা পতাটোহি। আমি এতিয়া কোন চানো বে লাইনৰ কথা পাতি আছো হে? স্কুলৰ কথাকে পাতি আছোচোন। পুতুকণ্ডাল মানে ইয়াৰ কথা কোনো চাৰেগামা নাই কেতিয়া কি কথা কয়। হেয়া বেল মৰা কথা কৈ আছিলি নহয়, দেখিছ নাই? বেল মাৰিলেই। চাইলেণ্ট একদম হুলস্থুল নহয় দেই। পৰীক্ষা হলত কিহৰ ইমান কথা হা? আহোঁতে চাগে বাটটো কথা পাতি আহিছে। এই পৰীক্ষা হলতো মানে কথা শেষ নোহোৱাই হয় চাগে তহঁতৰ। সকলোৱে পৰীক্ষাৰ বহি পালি নহয়? পালি যদি এতিয়া মোলৈ চাই ৰখি থাকিব নালাগে। নাম, ৰোল নম্বৰ, ক্লাছ, ছেকচন চব একদম শুদ্ধকৈ লিখিবি দেই। অকণো ভুল নকৰিবি কিন্তু। অ'কে ছাৰ। আৰু এটা কথা, একদম হুলস্থুল নকৰিবি আকৌ। যোনে হুলস্থুল কৰ তাৰে 5 নম্বৰ কটা যাব। আৰু বেলেগৰ চাই লিখিলে 5 নম্বৰ কটা যাব। আৰু যোনে দেখুৱাই তাৰ ভাগত 10 নম্বৰ কটা যাব। শুনিলি নহয় সকলোৱে? শুনিলো ছাৰ। শুনাটো শুনিলো বাৰু ছাৰ। খালি আইনখনে বৰ সাংঘাতিক বনাই দিলে আপুনি। হে কি ক'লি? এই নম্বৰ কটা আইনখনৰ কথা কৈছো। যোনে চাই তাৰ ভাগত 10 নম্বৰ কাটিব লাগিছিলে, আৰু যোনে দেখুৱাই তাৰ ভাগত 5 নম্বৰ কটাহেঁতেন নহয়। মোক শিকাব নালাগে। লিখা মানুহ একদম মাথা নদঙাকে লিখি থাক। মই অফিচৰ পৰা ঠাণ্ডা পানী এগিলাচ খাই আহোঁগে। চাবি আকৌ আহি পাই পানী কথা পতা শুনিব লাগিলে কিন্তু যাকে কথা পতা দেখিম তাৰে 5 নম্বৰ কাটিম আকৌ দেই। অকল মানে নাম্বাৰ কাটোকে থাকে। যেনে তেনে 15-20 নম্বৰ কৰিম বুলি ভাবিছোহে। অকমান খেলি মেলি কৰিলে মানে 5 নম্বৰ যাবই। মুনুকন কণপিটো মনে মনে লিখি থাক। ছাৰে কি কৈ থৈ গ'ল নুশুনিলি নেকি? 1 নম্বৰটো কি হ'ব ক না? উত্তৰ 4টা লিখি থৈ আছে, তাৰ ভিতৰত এটা বাচিবহে লাগে। পটককে কৈ দেচোন কি লিখিলি, ময়ো লিখি থৈ দিওঁ। পৰীক্ষাত বহিছোহে সুধিবলৈ লাগিয়ে গলি। মোৰ ভাগৰ নাম, ৰোল নম্বৰ এইসোপা লিখিয়ে হোৱা নাই। তই মানে গৈ কবা পালিকে? মই চোৱাই নাই প্ৰশ্নটো, চাব লাগিব ৰ। এইডাল মানে অকমান বেছি দেখুৱাই। ইমান দেৰিতো সেই নাম, ৰোল নম্বৰ লিখোতে লাগিছে নে? কবলৈ মন নাই বুলি কৈ দিলে হয়চোন চিধা চিধি। পুতুকন 2 নম্বৰটো কি লিখিছ ন? মই 1 নম্বৰটোৱে লিখিব পৰা নাই, তই 2 নম্বৰ পালিগে মানে। ভেবেলা 1 নম্বৰটো কি লিখিলি কচোন ক? এইটো অলগুটি তলগুটি মাৰি যিটোকে পাবি সেইটোকে বহুৱাই থৈ দে। মই তেনেকে অলগুটি তলগুটি মাৰিয়ে বহুৱাই থৈ দিছো। চব একে। কবলৈ মন নাই বুলি চিধা চিধি কৈ নিদিয় কিয়? যি ভাব ভাবি থাক যা। মই যেনেকে লিখিছো সঁচা কথাটো কৈ দিছো আৰু। পুতুকন কি হ'ল তোৰ মাত বোলে নাইকিয়া হ'ল? 2 নম্বৰটো কি লিখিলি ক আকৌ? ছাৰ আহি পাবহিয়ে নহ'লে এতিয়া। 2 নম্বৰ কথা কবলৈ আহিছ। 1 নম্বৰটোকে মই কি লিখিম চিন্তা কৰি পোৱা নাই। প্ৰশ্ন পেপাৰ দেখিয়ে মোৰ কিবা মাথাই হেং মাৰি গৈছে। 2 নম্বৰ কথা সুধিবলৈ আহিছ। 1 নম্বৰটো কি লিখিলি তই? কেলে এতিয়া কণপিতক কোৱা নুশুনিলি? অলগুটি তলগুটিত মাৰি যিটোকে পাইছো সেইটোকে লিখিছো বুলি। তয়ো তেনেকে অলগুটি তলগুটি মাৰিয়ে বহুৱাই থৈ দে। মুনুকন 1 নম্বৰটো নকৰ নে কি? এইটো মানে বৰ হুলস্থুল কৰি থাকে দেই। চাবি দেই কণপিতক, তোৰ কাৰণে যদি মোক কেনেবাকে 10 নম্বৰ যাবলৈ হয়। 1 নম্বৰ উত্তৰ খটো হ'ব। এনেকে সুধিলে মানে ক'ব লাগে, তেতিয়া হুলস্থুল কৰি নাথাকো নহয়। খটো হ'ব নেকি? মই তেতিয়াহ'লে অলগুটি তলগুটি মাৰি একদম শুদ্ধ উত্তৰটোকে লিখি দিছো দেই। 2 নম্বৰটো তেতিয়াহ'লে মই সেই অলগুটি তলগুটিয়ে মাৰি দিওঁ ৰহ। পলথিন কি হ'ল ক? কমন পৰিছে নাইতো? এতিয়ালৈকে এটাও কমন পৰাই নাইচোন। মাথাটোহে কিবা গৰম হৈ গৈছে। আৰু এইবোৰ প্ৰশ্নবোৰ মানে কোনখন কিতাপৰ পৰা কাটিছে জানো? নে বেলেগ এটা ক্লাছে কাটি দিলে ঠিকনা নাই মানে। এনেকুৱা প্ৰশ্ন আমাৰ কিতাপত মই দেখিয়ে পোৱা নাই। জহনি মৰা নাচিব নাজানো চকালখন দেখা বুলি ক'বলৈ আহিছ? কেলে নাই এইখিনি আমাৰ কিতাপত? চোকা মানুহে বেছি কথা নেপাতিবি কেনেবাকে ছাৰে দেখিলেহি 10 নম্বৰ কাটি দিব। পলথিন 2টামান দেখুওৱা না। মই নিজে এতিয়ালৈকে এটাও কৰিব পৰা নাই, আকৌ 2টামান দেখুৱাবলৈ কৈছ। ফটাকানি ভাগৰ কমন পৰিছে নি ঠিকনা নাই দেই। অথনিৰ পৰা একদম তলমু কৰি পুৰা দি আছে। কেনেকুৱা কথা কৈছে চা পলথিনে কেনেকুৱা কথা কৈছে চা। মই নকল অনাই নাই বুলি কৈছোৱেচোন, আকৌ কিহৰ কমনডাল পৰিবগে? আকনো তেতিয়াহ'লে অথনিৰ পৰা পকেটত কি খুচৰি ফুৰিছ?
ঐ মোৰ কৰঙনৰ চুকত পৌৱা দুজনী মানে ডিষ্টাৰ্ব দি আছে, কামুৰি আছে, সেইকেইজনী খজুৱাই ফুৰিছো। আইও শুনামোৱা, পৌৱা কেইজনীয়ে তোৰ কৰঙনৰ চুকটোহে পালেগে, কথা কবলৈ আহিছ। ঐ পলথিন, লেকচাৰ মাৰিবলৈ বাদ দে না, দুটামান দেখুওৱা নাই, একো নহয়তো। মই দেখিছ নাই, অকল এটা লিখি পানি বহি আছো, লিখিব পৰা নাই নোকে। আৰে বাবা, কোনটো কমন পৰিছে মই প্ৰশ্নখিনিকে চাই ফুৰিছো ৰ। কমন পৰিলে মানে মই লিখি পানি নকলখন দি দিম বাৰু, তই চাই চাই লিখি লবি। মাৰিব খুজিছ মোক? নেলাগে দেই, নেলাগে নেলাগে, মোক নকল নিদিবি, নেলাগে। তই লিখি হলে মানে বহীখনকে দিবি, বহীখন চাই চাই লিখি ল'ম। তই মানে মোক মাৰিব খুজিছ? তোক বহীখন দি পানি সেই 10 নম্বৰ কটোৱাই ল'বলে নে? নকল কৰি যেনে তেনে 15-20 নম্বৰমান লিখিম বুলি ভাবিছোহে, আকৌ তোক দেখুৱাই 10 নম্বৰ কাটাই ল। হেই, এই চব মানে অলপ বেছি দেখুৱা তই। বহীখন অকমান বেকা কৰি থৈ দিলে হৈ যায়, মই ইয়াৰ পৰাই চাই লিখি ল'ম ন। ঐ ফটাকানি, ফটাকানি, ঐ কি হ'ল ক? ঐ 3 নম্বৰটো কি লিখিলি ন? এই জহনী মাহঁতে গোটেই পৰীক্ষাটো লোকৰ পৰা সুধিয়ে লিখিম বুলি ঘৰত প্ৰতিজ্ঞাবদ্ধ হৈ আহিছে নে কিয়? অথনিৰ পৰা সুধিয়ে আছে। হ'ব বৰ লেবেল ফালিব নালাগে। আমুকাই সুধোতে উত্তৰটো গম পাই পানি যে তয়ো লিখি আছ, সেইটো পিছে কোনে কব হা? ঐ ফটাকানি, আকৌ চাৰি আহি পাবহি নহলে এতিয়া। 3 নম্বৰটো মই লিখাই নাই নহয় কণপিটো, কি হ'ব জানো পাই। তই নকওঁ মানে? জনাহেঁতেন কলোঙেহেঁতেনচোন, নেজানো ন। অথনি আহোঁতে তহঁতৰ চোতালত পাতিছিলো যে কথাকেইটা, মনত আছে নে পাহৰি গলি? এইটোৱে মানুহ মাৰিব দেই, মই নজনা উত্তৰটো কেনেকে কওঁ বাৰু হা? ফটাকানিয়ে মানে নকল আনিছে, কণপিতক নকবলে টিপনি দি থৈছে। মই এতিয়া কথাটো পুৰা ফেচ টু ফেচ গম পাই গলো। তই অকমান বেছিয়ে কৰ, একো আমুকাই নকল অনা নাই দেই ন কণপিত। মই সেইবোৰ একো কব নোৱাৰো দেই। কিবা এটা সুধিলে হলে নকওঁ, আনিছনে নাই না তইহে গম পাবি আকৌ, মোক সুধিলে মই কেনেকে গম পাম? এইটো মেথা গমটো খঙে উঠিলে চা। 3 নম্বৰটো মই লিখা নাই বুলি কৈছো, তই বুজি নাপাও নেকি? চাই যাহি নহলে আৰু অকমান দেৰি আছে ৰ। কোনে কোনে নকল আনিছে, কোনে কোনে নাই অনা, চব সঁচা কথা ওলাই যাব। মোৰ ভাগৰ বাৰু 4টামান কমন পৰিছে দেই। পলথিন, তোৰ কমন পৰিছে যদি দেখুৱা আকৌ মোকো। ৰ চাবি ৰ, মোক আগত লিখি লবলৈ শান্তি দেচোন। মনে মনে থাক, তহঁতেকেইটা অকমান মনে মনে থাক। এনেকে কথা পাতি থাকোতে চাহ ওলাবহি লাগিলে কাৰ নম্বৰ কাটি দিব ঠিকনা নাই। চবে নিজৰ ধান্দা মাৰি আছে, চবে মাথা তল কৰি লিখি আছে। এইটো চান্সতে মই নকল 2খনমান উলিয়াই পানি লিখি ল ৰ। এনেও মোৰ পিছত কোনো নাই, কোনো গমো নেপাব। কি কৈছা ভেবেলা? মই ভাবিছিলো হে, তই শুনিয়ে পালি নেকি? নহয় কিবা কোৱা নিচিনা লাগিলে। নাই কোৱা, একো নাই কোৱা। লিখা মানুহ লিখি থাক। পৰিছে দেই, পৰিছে। এইটো 1, 2, 3টা একেলগে কমন পৰি গৈছে। 5, 10, 15 নম্বৰ। ছাৰ নাহোঁতে পটাপট লিখি লোৱাহে কথা। তহঁতি কোনে কোনে নকল মাৰি আছ মাৰি থাক বাৰু, খালি ছাৰ আহিলে যেনি তেনি দলিয়াই নিদিবি আকৌ। যোৱা বছৰ আগতে মোক ফচাই নিদিবি এনে। আমুকাই কিন্তু নকল মাৰি থকা নাই দেই, নিজৰ মগজুত থকাখিনিহে লিখি আছো। কেনেবাকে ফচিলে মোক পিছত ফচাই নিদিবি আকৌ মই পেলাইছো বুলি। এনে সভ্যডাল ওলাইছে। ময়ো নকল মাৰি থকা নাই আকৌ দেই, অকল পলথিনেহে মাৰি আছে মই জনাত। এনেও যত যি বেয়া কাম কৰে এনেও চব পলথিনেই কৰে। তহঁতি কোনটোৱে বেয়া কাম কৰ কৰ আকৌ তই, সেইটো কাৰণে আমি কবলৈ পাওঁ। এতিয়া কলে বেয়া পালে নহব নহয়। হ'ব জনা আছে। আমুকাই যি কৰে একদম চব খোলা কৰে। তহঁতৰ নিচিনাকে চুপা চুপিকে নকৰে যে, সেইটো কাৰণেহে আকৌ। কোনে হুলস্থুল কৰি আছিলি হা? কোনে হুলস্থুল কৰি আছিলি? মই অফিচলৈকে শুনিছো। ছাৰ আহি সোমালেহিচোন। কি হ'ল? কোনেও একো নেমাতিলি যে? আমাৰ ৰুমত অকণো হুলস্থুল হোৱা নাই ছাৰ। চবে তললে মোক একদম লিখাত ধান্দা দি আছে। বেলেগ ৰুমৰ হুলস্থুলহে শুনি পালে নেকি আপুনি? ছাৰ, আমাৰ ৰুমত অকণমানো হুলস্থুল হোৱা নাই দেই। চবে নিজে নিজৰ মাথাত থকাখিনি বহীত উলিয়াইহে আছে আৰু। ফটাকানি একদম ৰাইট কথা কৈছে কিন্তু দেই ছাৰ। আপুনি বেলেগ ৰুমৰ হুলস্থুলহে শুনি পালে। এনে আমাক বদনাম দিবলৈ আহিছে। এনে বদনাম দিবলৈ আহিছে। এনে গোটেইকেইটা মানে একদম হেড নাৰায়ণৰ ভতিজাককেইটা নহয়। আৰু ভেবেলাই কি পোকে খোৱা গৰু গতে ইপিনৰ পৰা সিপিনে জঁপিয়াই ফুৰিছ? কি হৈছে তোৰ? নকল মাৰিছ মানে? নকল? নাই মৰা ছাৰ। মই আজিলৈকে নকল কৰিয়ে পোৱা নাই। নাই কৰা যদি ভাল কথা বাৰু। চাবি আকৌ কেনেবাকে নকল মৰা ধৰা পৰিব লাগিলে ডাইৰেক্ট 20 নম্বৰ কাটি দিম। আৰু তহঁতিকেইটাই মোৰ মুখলৈ কি চাই আছ ভেবা লাগি? তললৈ মোকে লিখিব পৰা নাই, সময় হৈ থাকিব। নহয় মানে ছাৰ, ঘপককে নকলৰ কথা কৈ দিলে যে তৎবত খাই গলোগে। জহনীটোৱে ভেবা লাগি কি চাই আছিলে? এইটোৱে যদি সঁচাকে মেনে কেনেবাকে নকল আনিছিলে ফচিব এতিয়া এইটো। নকলৰ কথা মই তোক কৈছিলো নেকি? ভেবেলাকে কৈছিলো। তোৰ গাত লাগিলে কেলে? তই নকল আনিছ মানে? ধান খোৱা মুৰি ফচিছে যেন পাইছো দেই। নকল মই নাই অনা ছাৰ। নাই অনা। গগৈ এইপিনে আহাচোন, এইপিনে আহা। ছাৰ
আপোনাক এই প্ৰিন্সিপাল ছাৰে চিঞৰি আছেচোন, আপুনি নাই শুনা হপায়। ঐ চিঞৰি আছে নেকি? ছাৰ গৈছো ৰ'ব। দেখিছ ফটাকানি, তোক মই কেনেকে বচাই দিলো, নহলে আজি ফচিলি হয়। কি ফচিলি হয়? মই যদি নকলে অনা নাই কেনেকে ফচিম? তই নকল নাই অনা যদি ইমান ভয় খাই মৰিছিলি কেলে তেতিয়াহ'লে? আমুকাই একো ভয় খোৱা নাছিলো দেই। ভেবেলাক নকলৰ কথা কৈ দিয়া দেখি সি কেনেবাকে লিখি আছে নেকি বুলিহে ভয় খাই গৈছিলো। বেচেৰা এনে ওপৰতে 20 নম্বৰ কাট খাই যাব ন, সেইটো কাৰণেহে চিন্তা হৈ গৈছিলে। ভেবেলা, একেবাৰে লাষ্টৰকেইটা লিখিলি নেকি তই? সেইখিনি মই পোৱাগৈ নাই, মাজ বাটতে আছো। তই গৈ একদম লাষ্টৰ পিনে পাই গলিগে নেকি? লাষ্টলৈ নগৈ কৰিবি নো কি? মাজৰখিনি নোৱাৰোগে যদি পলখিনডালে দেখুৱাম হৈ থাকিলে আৰু বেল মাৰিব হ'ল হিয়া, নেদেখুৱালে আৰু এটাও। মই তোক এতিয়া বহীখন দি দিলেহে হ'ব। মই লিখি আছো দেখা নাই, ওপৰৰ পৰা চাই লিখিলেই হ'ল। মনে মনে থাক, তহঁতি মনে মনে থাক। কেনেবাকে কথা পাতি থাকোতে ছাৰ আহি পালেহি, কাৰোবাৰ ক'ৰবাত নম্বৰহে এনে কাটন যাব। ফটাকানি, 15 নম্বৰটো কি লিখিলি ন? একো লিখা নাই। মই লিখিবলৈ বাদেই দি দিছো আৰু। কেলে? কি কেলে বুলি সুধিবলৈ আহিছ? মুখস্থ থাকিলেহে লিখিবি, মুখস্থ নাথাকিলে কাৰ ফুকটো লিখিবি? মানুহটো ক্লাছৰুমৰ পৰা ওলাই যাবলৈহে পালো। কথা পতা আৰম্ভ কৰিয়ে দিছিলি মানে আকৌ। গল কাহি মাৰি থাকিব নালাগে, বেল মাৰিবলৈ 5 মিনিট আছে। পটাপট লিখ। বেল মৰাৰ লগে লগে টেবুলত মই বহি পাব লাগিব আকৌ। অ'কে ছাৰ, অ'কে। আপুনি সেইটো কাৰণে টেনচনে নল'ব। বেল মৰা 2-3 মিনিটৰ আগতে বহি পাই যাব। মোৰ আৰু অকমান আছে, লিখি হ'বই এতিয়া। ছাৰ, মোৰ অকমান আছে, লিখি হ'বই আৰু এতিয়া। বেল মৰা আগতে হৈ যাব যেন পাইছো আজি। মোৰ ভাগৰ হৈ গ'ল, 1 লাইন আছে। এই লাইনটো লিখি আপোনাক দিয়ে দিম বহি, ৰ'ব। পণ্ডিতহে তহঁতি। বেল মৰা আগতেই তহঁতৰ লিখি হৈ যায়। বেলেগ স্কুলত দেখো বেল মৰাৰ পিছত মাষ্টৰে বহি খুজি থাকিব লাগে, ৰ'ব ছাৰ কৈ লিখিয়ে থাকে। আমাৰ তহঁতি বেল মৰা আগতে বহি হাজিৰ কৰি দিবি। সেইবিলাক স্কুলৰ ল'ৰা ছোৱালী বিলাকৰ জেনেৰেল নলেজটো অকমান কম আছে চাগে ছাৰ। মেথাটো বেয়া হ'ব লাগিব, সেইটো কাৰণেহে মাষ্টৰ কথা নুশুনে। বেল মৰাৰ পিছতো লৈ আন বুলি চিঞৰি থাকিব লাগে। হয়নে? গৈ থৈ এতিয়া সেইটোহে বুজিলিগে। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে কমেণ্ট এটা মাৰি লগতে লাইক এটা মাৰি পঠিয়াবলৈ অকণমানো নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।